Hello everyone, মই ভালুক চেনেলটোত আপোনালোকক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। হেল্ল' যোনে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি থৈ দিব, কাৰণ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকৰ টাকা নাযায় নহয়। এই ফ্ৰীতে ধুনীয়াকৈ চেনেল এটা খুলিছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো টাক টুংকৈ বাজাই দিব, হৈ গ'ল। আৰু মোৰ মানে কি 1K ছাবস্ক্ৰাইব হোৱাৰ পিছত এটা গিভৱে কৰিম আৰু মোবাইল এটা দিম। তাৰমানে আপোনালোকে কোনোবাই হ'লে জিকিব পাৰে, সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। আৰু এই বম ভিডিঅ'টো চাওক আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰি ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে ছাপোৰ্ট নকৰিলে কেনেকৈ হ'ব বাৰু। এয়াই হৈছে মোৰ সপোনৰ ঘৰখন, য'ত আছে বহুতো মায়া মোহ। কাৰণো বাৰু এনেকুৱা ঘৰ এখন বনাবলৈ ইচ্ছা নাথাকে। চ' ফাইনেলি মই দেউতাৰ পইচাৰে বনাই দিলোঁ ঘৰখন। আৰু নহয়, দেউতাই বনাইছে ঘৰখন। আৰু ঘৰটোৰ বৰ্তমান ডিজাইন বনোৱা চব হৈ গ'ল, প্লাষ্টাৰ চাষ্টাৰ গোটেই কাম সম্পূৰ্ণ হৈ গ'ল। বাকী ৰং কৰিব বাকী আছে, ৰং কৰিম বাৰু। ৰং কৰা, টাইলছ খোৱা, তাৰপিছত গোটেইখিনি হোৱাৰ পিছত ভিডিঅ' আৰু পুনৰ এটা আপলোড কৰিম। আপোনালোকে চাব, ছাপোৰ্ট কৰিব। মোৰ চেনেলটো জল্দি 1K কৰি দিব। আৰু এইখিনি আৰু চাই থাকক ভিডিঅ'টো, আৰু পিছৰখিনি কেনেকৈ কি কৰিছোঁ। আকৌ বলক যাওক। ঘৰত সোমাই যোৱা ৰাস্তা গৈ সেনেকৈ আহি এইটোৱে ঘৰ। সেনেকৈ বনাইছোঁ ঘৰটো ধুনীয়াকৈ, চাব পাৰে। আগত পূৰা বম ডিজাইন দি দিছোঁ। ডিজাইন দিয়াৰ কাৰণে অকণমান টকা খৰচ হৈছে বাৰু, দেউতাৰ গৈছে। এয়া চাওক ধুনীয়াকৈ বনাইছোঁ। এই আগত ওপৰত তেনেকৈ এটা হেৰি দিছোঁ, এইটো ৰাউণ্ডকৈ। ইয়াত মানে কি হেৰি লগাম, গ্লাছ লগাম, যাতে সৌন্দৰ্যটো অলপ বেছিকৈ বৃদ্ধি হয়। আৰু এইটোৱে ঘৰ। আগত এনেকৈ ফুল কাটিছোঁ, ডিজাইন দিছোঁ, কিবা কৰিছোঁ। বলকচোন গোটেই ঘৰটো ভিতৰৰ ফালে আপোনালোকক লৈ যাওক, আহি থাকক মোৰ লগত। এয়া চাওক মোৰ নতুন ঘৰখন কেনেকৈ বনাইছোঁ, কিমান টকা খৰচ হৈছে, গোটেই ডিটেইলছ এই ভিডিঅ'টোত আপোনালোকক জনাই দিম। আপোনালোকে অকণো স্কিপ নকৰা চাই থাকক। সেইটোৱে হ'ল আমাৰ ধুনীয়া ঘৰটো। ওপৰত এনেকৈ খিৰিকী দিছোঁ চাওক, আৰু নতুন ডিজাইন ক্ৰিয়েট কৰিছোঁ। এনেকৈ আহি এইকেইটা পষ্ট দেখিছেনে? এইকেইটা পষ্ট আমাৰ ঘৰৰ মিস্ত্ৰীয়ে বনাইছে। এইকেইটা খৰচা বাৰু গোটেইকেইটা মিলি 15-13 হাজাৰমান টকা গৈছে। আৰু বাকী এইবিলাক ডিজাইনটোতো জানেই আপোনালোকে, এইটো কিনিছোঁ বাৰু। আহক এনেকৈ আহি এনে খটখটিৰে এতিয়া উঠি যাম ওপৰলৈ। আপোনালোকে চাই থাকক। গৈ আছোঁ। ওপৰৰ ফালে এইখন চাট দিছোঁ, সেইটো হ'ল খিৰিকীখন এনেকৈ বনাইছোঁ, এইটো এটা ডিজাইনত। আৰু এইখন দৰ্জা হয়, দৰ্জাৰ ওপৰত এনেকৈ ডিজাইন দিছোঁ, ইপিনেও দিছোঁ তাতে। আৰু এইটো হ'ল খুঁটাটো, মেইন পষ্টৰ খুঁটাটো এইটোৱে। চাওক কিমান ধুনীয়াকৈ বনাইছে মিস্ত্ৰী দাদাহঁতে। এয়া চাওক কি ধুনীয়া এটা ফ্ৰেমত বনাইছে। এইপিনে চাওক, এইপিনে ডিজাইন দিয়া গৈছে। এনেকৈ আৰু ঘৰৰ কাম বহুত বাকী আছে, চাব পাৰে। এনেকৈ সোমাই আহিলোঁ। সেইটো আমাৰ ৰুম। মোৰ ৰুমটো মোৰ নহয় আৰু গোটেই ৰুমকেইটা 16x14 দিয়া আছে, 16x14। এয়া এনেকৈ এইটো ৰুম, এইটো এটা ৰুম। এনেকৈ আহি চবফালে একে আৰু ৰুম। এইটো এতিয়া মানে কি বস্তা চস্তা এইবিলাক কিবা পেলাই থোৱা হৈছে বাৰু, এতিয়া লেতেৰা হৈছে, বনোৱা হোৱা নাই। টাইলছ লগাব কিবা বাকী আছে। সেইটো আৰু সম্পূৰ্ণ ভিডিঅ'টো আৰু চাই থাকক লাহে। এইটো আচলতে মই সৰুকৈ বনাইছোঁ। এইটো ষ্টুডিঅ'ৰ কাৰণে বনাইছোঁ। এইটো বহুত সৰু ৰুম। ইয়াত মানে কি মোৰ হোম ছেটআপটো হ'ব, যিহেতু মই গান ৰেকৰ্ড কৰোঁ, সেইকাৰণে সেই হোম ছেটআপটো মানে কি এইটো হোম ছেটআপ হ'ব। চাই ল'ব পাৰে। এইটো সৰুকৈ বনাইছোঁ, আপোনালোকে চাব পাৰে। এইটো হ'ল মানে গান ৰেকৰ্ড কৰিম ইয়াত মোৰ যোনবিলাক ৰেপ চং আহে ন, ৰেপ চংবিলাক ইয়াত ৰেকৰ্ড কৰিম। ষ্টুডিঅ'ৰ কাৰণে মালবোৰ কিনিছোঁ বাৰু, নেক্সট ভিডিঅ' আপোনালোকক দেখুৱাম। এনেকৈ আহি এটা আৰু লেট্ৰিন বাথৰুম ক'ত বনাইছোঁ চাব পাৰিব, আপোনালোকে দেখুৱাই আছোঁ ৰ'ব। এনেকৈ গৈ ঘৰৰ ভিতৰতে চবখিনি বনাইছোঁ, যাতে ইমাৰ্জেঞ্চি হ'লেও যাব পাৰি। তেনেকৈ দৰ্জাখন এনেকৈ খুলি দিলোঁ। দিয়াৰ পিছত এই কিবা কিবি থোৱা আছে বাৰু, নতুন ঘৰ যিহেতু। ইয়াত মানে কি ইয়াত গা ধুম, গা চা ধোৱা কিবা কিবি। আৰু এইখন দৰ্জা এনেকৈ খুলিলে ইয়াত লেট্ৰিন বাথৰুমখিনি আছে। অকণমান অলপ দিগদাৰ হৈছে দেখুৱাবলৈ। এনেকৈ লেট্ৰিন বাথৰুম বিধি আছে। আৰু মই অকণমান আজি যাবলৈ দিগদাৰ হৈছে মানে, সেইকাৰণে দেখুৱাব নোৱাৰিম। এনেকৈ গৈ সেইটো আৰু মানে ঘৰৰ আগৰ আমাৰ যোনটো ঘৰ, তাৰ আগৰ পৰা চালে মানে এনেকুৱা এটা পৰিৱেশ চাব পাৰে। চাওক কি ধুনীয়া এখন পথাৰ। ৰাতিপুৱা উঠি কিনে চাব পাৰে। আৰু এনেকৈ চাব পাৰে, সেইখন ৰঙাখন মোৰে গাড়ী হয়, আমাৰ ঘৰৰ গাড়ী।
আৰু ইপিনে পথাৰ উঠি কিনে ডাইৰেক্ট ধুনীয়া এটা ভিউ পাব পাৰে লোকেশ্যন। ইপিনে আছে আমাৰ কেম্পটো, বেটেলিয়ন কেম্প 24 আয়াৰ বেণ্ড কেম্প আগত হয়। আপোনালোকে ইয়াত ইণ্টাৰভিউ চলি আছে বৰ্তমান, ইণ্টাৰভিউটো লাহেকৈ বনাব চেষ্টা কৰিম। আৰু ইপিনে এনেকৈ ঘৰ ডিজাইন দিয়া হৈছে মন্দিৰ চিষ্টেমত, ইপিনেও এনেকৈ দিয়া হৈছে, ইপিনেও ৰাউণ্ড দিয়া হৈছে, আৰু এইটো চাইডেও এনেকৈ দিয়া হৈছে। এইটো অলপ চিম্পল ৰখা হৈছে, বাকী খুটাবোৰ এনেকুৱা বনাইছোঁ। আৰু ঘৰৰ ডিজাইনটো প্ৰায় এইটো ঘৰত মানে বনাওঁতে প্ৰায় 23-24 লাখ মান গ'ল এতিয়ালৈকে। আৰু বাকী টাইলছ ৰং কিবা কিবি হাবি জাবি বহুতখিনি আছে, ৱাৰিঙৰ কাম আছে। টোটেল গোটেই মিলাই মানে ধৰক আপোনাৰ 28-30 মান যাব। আৰু এইখিনিয়ে গোটেইখিনি আমাৰ এইটো ঘৰৰ পৰিৱেশটো চাব পাৰে। নতুন ইটা আনি থৈছোঁ, নতুন মানে কি ঘৰ এটা নতুনকৈ বনাই। এইখিনি আজি ভিডিঅ'টো আপোনালোকে ভাল পালে, বেয়া পালেও লাইক কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব। আৰু প্ৰথম যে মই এণ্ট্ৰিটো দিছিলোঁ সেইটো মালতাল খাই দিয়া নাই দেই, এইটো জাষ্ট এণ্টাৰটেইনমেণ্টটো জানাই। আৰু মই ভালুক চেনেল মানে কি এইটো কমেডি এণ্টাৰটেইনমেণ্ট গোটেইখিনি এডুকেশ্যনেল পাৰ্চনেল চবখিনি বেমাৰ আজাৰৰ পৰা চব টপিকলৈ ভিডিঅ' বনোৱা হ'ব। চ' আপোনালোকে যোনে যোনে মোৰ চেনেল ছাবস্ক্ৰাইব কৰে আপোনালোকে ইমিডিয়েট গৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিয়ক। বাই।